হেল্ল' বন্ধুসকল, স্বাগতম জনাই পুনৰ আহিছোঁ মোৰ ইউটিউব চেনেল RMT A to Z ইনফলৈ। আজি লৈছোঁ আপোনালোকৰ কাৰণে অন্যতম এটা ভিডিঅ'। আজিৰ ভিডিঅ'টো হৈছে খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'। বন্ধুসকল, আজিৰ ভিডিঅ'টো হৈছে শিক্ষক সমাজক লৈ। আজি শিক্ষক সমাজক লৈ চৰকাৰে কেবিনেটত বহুতকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই শিক্ষক সমাজক লৈ এই সিদ্ধান্তসমূহ কি এটা এটাকৈ মই ফুল স্ক্ৰীণত দেখাই যাম। বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। বন্ধুসকল, ইয়াতে কৈ থৈছোঁ, যিসকল নতুন বন্ধু মোৰ চেনেলত তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ে, যাতে এনেকুৱা হেল্পফুল ভিডিঅ' পোনপ্ৰথমে লাভ কৰে। তো বন্ধুসকল, শিক্ষক সমাজক লৈ কি ডাঙৰ ঘোষণা কৰিছে চৰকাৰে। এতিয়াৰ পৰা আৰু অনুষ্ঠিত নহয় টেট পৰীক্ষা, টিচাৰ এলিজিবিলিটি টেষ্ট এতিয়া অনুষ্ঠিত নহয়। এতিয়াৰ পৰা পোনপটীয়া নিযুক্তি পৰীক্ষা হ'ব। বন্ধুসকল, আপোনালোকে চাব পাৰিব, ফুল স্ক্ৰীণত মই এটা এটাকৈ দেখাই যাম, তো আপোনালোকে চাই যাওক। বন্ধুসকল, শিক্ষক সমাজক লৈ শিক্ষামন্ত্ৰী মাননীয় ডক্টৰ অনুজ পেগুৱে কি ঘোষণা কৰিছে নিজ চকুৰে আপোনালোকে চাই ল'ব। এটা এটাকৈ মই দেখাই যাম। বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰি দিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰি জনাব। বন্ধুসকলে এটা চাই লওক আপোনালোকে, ৰাজ্যৰ শিক্ষকসকললৈ ডাঙৰ খবৰ, ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীলৈ এক ডাঙৰ খবৰ। এতিয়াৰ পৰা আৰু অনুষ্ঠিত নহয় টেট পৰীক্ষা। বন্ধুসকল, আপোনালোকে চাবই পাৰিছে, এটা এটাকৈ মই আপোনালোকক দেখাই গৈ আছোঁ। এতিয়া দুটা পৰীক্ষাৰ সলনি এটা পৰীক্ষা অনুষ্ঠিত হ'ব। চাই লওক, ইয়াৰে পৰিৱৰ্তে পোনপটীয়াকৈ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ'ব। মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত অনুষ্ঠিত নহয় টেট পৰীক্ষা। বন্ধুসকলে এটা চাব পাৰিছে, হাইস্কুল টেট আৰু PG টেট অনুষ্ঠিত নহয়। স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকৰ বাবে অনুষ্ঠিত হ'ব পোনপটীয়াকৈ নিযুক্তি পৰীক্ষা। ইয়াৰ ফলত নিযুক্তি প্ৰক্ৰিয়া খৰতকীয়া হ'ব। খুব গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে, যিমান পদ খালী থাকিব সিমান সংখ্যক শিক্ষাৰ্থী উত্তীৰ্ণ হ'ব। 150 বা তাতকৈ বেছি শিক্ষাৰ্থী থকা বিদ্যালয়ৰ বাবে আৰু এটা ডাঙৰ খবৰ। সেই বিদ্যালয়সমূহত স্কিল পে সহ একোজনকৈ প্ৰধান শিক্ষক থাকিব। বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষকগৰাকী প্ৰধান শিক্ষক হ'ব। যিজন সকলোতকৈ বয়োজ্যেষ্ঠ থাকে তেওঁ হ'ব প্ৰধান শিক্ষক। 2000তকৈও অধিক প্ৰাথমিক বিদ্যালয় ইয়াৰ ভিতৰত সাঙুৰি লোৱা হ'ব। বন্ধুসকল, আপোনালোকে চাই লওক, 100 পৰা 149গৰাকী শিক্ষাৰ্থী থকা প্ৰাথমিক বিদ্যালয়তো নতুন সিদ্ধান্ত। এই বিদ্যালয়সমূহৰ শিক্ষকে DDO ক্ষমতা লাভ কৰিব। বন্ধুসকল, আপোনালোকে চাব পাৰিছে, মই ফুল স্ক্ৰীণত আপোনালোকক দেখুৱাই গৈছোঁ। এতিয়া আপোনালোকে শুনি লওক, শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগুৱে নিজ মুখেৰে কি কথা ঘোষণা কৰিছে। আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে যে এতিয়াৰে পৰা এই টেট পৰীক্ষাটো, যিটো কোৱালিফাইং এটা এক্সামিনেশ্যন হয়, এই কোৱালিফাইং টেট পৰীক্ষা অনুষ্ঠিত নহয়। তাৰ সলনি পোনপটীয়া ৰিক্ৰুইটমেণ্টৰ কাৰণে টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট হ'ব। মই পুনৰ কৈছোঁ, মাধ্যমিক শিক্ষাত গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে এতিয়াৰে পৰা পোনপটীয়া নিযুক্তিৰ কাৰণে টেট কাম ৰিক্ৰুইটমেণ্ট পৰীক্ষা হ'ব। আৰু আমাৰ যিমান সংখ্যক ভেকেঞ্চি থাকে সিমান সংখ্যক প্ৰাৰ্থীহে উত্তীৰ্ণ হ'ব। আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ'ল যে আমাৰ প্ৰাথমিক বিদ্যালয়সমূহত, যিসমূহ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা 150 বা তাতকৈ বেছি আছে, সেই বিদ্যালয়সমূহত স্কেল পে সহ একোজনকৈ প্ৰধান শিক্ষক বা হেড টিচাৰ চৰকাৰে ছিনিয়ৰ মষ্ট টিচাৰজনকে সেই দায়িত্ব দিয়াৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে।